অপৰাজিতা ষ্টাৰ্টিং এই বাইজনী দেখিলোঁ যেতিয়া দিনটোৰ কাৰণে আজি মোৰ যাত্ৰাটো নষ্ট হ'ল। গিয়েৰৰ মূৰটো খাই অতা নাই, সদায় ওলাই আহোঁতে এজনীক দেখিবলৈ পাওঁ। এইটো এটা গাঁৱৰ মেজৰ পইণ্ট হয়, এইটো পাইছোঁ মই ৰিয়েলিটিত, এইটো এতিয়াও চলি থাকে। বেয়া কথা। কোন পৌৰৰ লগত সোমাই আছ দিন দুপৰতে? কোন পৰিয়াল? এতিয়া আমাৰ প্ৰায় চোৱা চিতা আদায় হৈছে। তোমাৰ গৃহত এটা দুখ হৈ আছে। তেওঁ মৰাৰ সময়ত নক্ষত্ৰ পুষ্কৰৰ দুখে দেখা দিছিল, সেই উদ্দেশ্যে। আৰু তেওঁ প্ৰায় গৰু গাইৰ লগতে অনবৰত ব্যস্ত থাকে জীৱিত সময়ত। সেই হেতুকে তুমি পুনৰ তেওঁ যিটো বছৰিকা সকাম কৰিবা, সেই বছৰিকা সকামত তুমি সেই গৰুজনী বিক্ৰী কৰি যিকেইটা ধন তুমি পাবা, সেই টকা পইচাৰ সৈতে তুমি ভালভাৱে মৃতকৰ সকামটো কৰিবা। আৰু তেতিয়াহে তোমাৰ গৃহৰ যিবিলাক অপায় গৰু বেছি সকাম পাতিব লাগিব, আচৰিত নিয়ম। মংগল দুখ দুৰ্গতি আছে, সকলো দূৰ হ'ব। কি চিন লৈছে দেই। চিনকেইটা চাবলগীয়া চিন লৈছে কিন্তু। আজি কামত যাবি নাই? কলিতে মৰহি গ'ল। আইঅ দেখি হেৰৌ ক'তনো মৰহি গ'ল, একেবাৰে জকমকাই আছেচোন। আনাচোন চেনি 1 কেজি লৈ যাবা ঘৰত হ'লে ৰাতি ভয় লাগিলে ক'বা দেই। চাকি তাকেতো ভাবি আছো, চাকি অহা নাই এতিয়া। দ্বিতীয় চাত থাকে নে প্ৰথম চাত থাকে? চিন
Parasita Da, cinematographer, editor Ishan Hazarika, producer Dr. Best Assamese movie award winning. Next video log paam.